হেল্ল' বন্ধুসকল, আজি পুনৰ এটা মোৰ অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ঋতু অফিচিয়েললৈ। বন্ধুসকল, আজি মই আছোঁ বৰপেটা, অৰ্থাৎ বৰপেটাৰ শ্ৰী শ্ৰী গৰখীয়া থানত মই উপস্থিত আছোঁ। মই গৰখীয়া থানৰ সম্পূৰ্ণ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেনেহ'লে বন্ধুসকল বলকচোন ভিতৰলৈ সোমাই যাওঁ। বন্ধুসকল, আচলতে ইয়াত এটা বৰপেটা হয়, এটা গৰখীয়া থান হয়। এইটো আচলতে বহুত ডাঙৰ এটা থান হয়। আপোনালোকে দেখিছে পৰিৱেশটো কিমান ডাঙৰ এটা মন্দিৰ হয় বা নামঘৰ হয়। আচলতে আমি যিহেতুকে ঢলাৰ পৰা আহিছোঁ ইয়াত, কাৰণ আমাৰ ঘৰৰ যি সমস্যা আছে সমস্যাবোৰ দূৰ হ'বৰ কাৰণে আৰু যি উদ্দেশ্য লৈ আমি আহিছোঁ ইয়াত, যাতে আমাৰ সেই উদ্দেশ্যবোৰ যাতে ছাকচেছ হয়, সেইকাৰণে চাকি এগছ জ্বলাইছোঁ আৰু লগতে ধূপ জ্বলাইছোঁ। লগতে আমি যিকেইজন ব্যক্তি আহিছোঁ, যিকেইজন ল'ৰা আহিছোঁ বা যিকেইজন মানুহ আহিছোঁ, সকলো যাতে যেনেধৰণে আহিছোঁ সেনেধৰণে যাতে ঘৰ পাবগৈ লাগে বুলি এগছি বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু বন্ধুসকল, আপোনালোকে জানেই নিশ্চয় মই আপোনালোকক মন্দিৰটো কিমান ডাঙৰ আপোনালোকক কৈছে, গতিকে মই গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাম। তেনেহ'লে বন্ধুসকল বলকচোন আৰু ভিডিঅ'টি আগলৈ আগবাঢ়ি যাওঁ। আৰু বন্ধুসকল কি হয়, ইয়াত গামোচা বান্ধে, গছবিলাকত বান্ধিছে। চাওক আপোনালোকে সেইফালে, মই আপোনালোকক দেখুৱাম পৰিৱেশটো, সম্পূৰ্ণ পৰিৱেশটো। এনেকৈ গামোচা বান্ধে। আৰু এইটো হৈছে আচলতে প্ৰসাদ হয়। এইটো প্ৰসাদটো আমি সেই ভিতৰত দিবলৈ লাগিব। এতিয়া ইয়াত আমি চাকি জ্বলাই গৈছোঁ, কাৰণ মন্দিৰৰ ভিতৰত কোনো ধৰণৰ চাকি বা ধূপ জ্বলাবলৈ নিদিয়ে। গতিকে আমি বাহিৰত জ্বলাই গৈছোঁ। তাৰপিছত আমি প্ৰসাদখিনি ভিতৰত দিম। তাৰপিছত আমি আচলতে ইয়াত এটা লোকবিশ্বাস আছে যে, মানুহে ধাৰণা আছে যে ইয়াত যি ধৰণে গামোচা বান্ধিলে তেনেকুৱা মানুহৰ মনোবাঞ্ছা পূৰ্ণ হয়। গতিকে ময়ো সেই এটা মনোবাঞ্ছা লৈ আহিছোঁ, যাতে মোৰ ছাকচেছ হওক। গতিকে বন্ধুসকল, আপোনালোকে যদি আহিব বিচাৰে আহক, আপোনালোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ। তেনেহ'লে বন্ধুসকল বলকচোন ভিতৰলৈ সোমাই যাওঁ। মন্দিৰৰ ভিতৰত আমাক প্ৰসাদ দিছে। এনেকৈ আমি প্ৰসাদ ল'বলৈ ৰখি আছিলোঁ। এনেকৈ আছা আমাৰ বহুতে ধৰ্মিষ্ঠা, এইফালে ধন্দা, প্ৰসাদ চবে লৈ আছে, চবে খাই আছে। আমাৰ জ্যোতি প্ৰসাদ খোৱাত ব্যস্ত চবে। মই পালোঁ প্ৰসাদ দিয়া, মই খাম বাৰু এতিয়া। বন্ধুসকল, আচলতে ইয়াত লোকবিশ্বাস মতে ইয়াত গামোচা বান্ধিলে মনোবাঞ্ছা পূৰ্ণ হয়। গতিকে আমি বন্ধুৱে আৰু মই গামোচা বান্ধিব আহিছোঁ। ইয়াত এতিয়া গামোচা বান্ধি মেলি আমি সিফালে আপোনালোকৰ পৰিৱেশটো দেখুৱাম। গতিকে বন্ধুসকল, আপোনালোকে যদি আহিব বিচাৰে, বৰপেটাত আছে। এইটো বৰপেটা আপোনাৰ সৰভোগত। এইটো আচলতে এটা বহুত ডাঙৰ থান হয়। এইটো আচলতে গৰখীয়া থান বুলি কয়। ইয়াত যিহেতুকে আগৰ পৰা চলি আহিছে, পূৰ্বপুৰুষৰ পৰা নিয়ম চলি আহিছে যে পৰম্পৰাগতভাৱে যে গামোচা গছজোপাত বান্ধিলে মানুহৰ মনোবাঞ্ছা পূৰ্ণ হয়। গতিকে ময়ো বান্ধিব লৈছোঁ একেদৰে। চাওক বন্ধুসকল, ইয়াত আহি আপোনালোকে এনেকুৱা ধৰণৰ বান্ধিব লাগে যে এনেকৈ বান্ধি মেলি আপোনালোকে গামোচাখন থৈ যাব। আৰু অকল আমিয়ে যে গামোচা বান্ধিছোঁ এইটো নহয়, আপোনাৰ বিভিন্ন ধৰণৰ গামোচা তেখেতসকলে বান্ধিছে, চবেই বান্ধিছে। ত' বন্ধুসকল চাওক, কিদৰে গামোচা বান্ধিছে। আচলতে বন্ধুসকলে ইয়াত এটা কথা কওঁ, আচলতে গামোচাখন বান্ধোতে 3টা গাঁঠি মাৰিব লাগে। 3টা গাঁঠি মাৰিলেহে গামোচাখন বান্ধাব লাগে। গতিকে সকলোৱে আহক, তেখেতসকলে যিসকল ব্যক্তি আহে তেখেতসকলে এনেকৈ 3টা গাঁঠি মাৰক। আৰু আপোনালোকৰ যি মনোবাঞ্ছা আছে, মনোবাঞ্ছাবিলাক পূৰ্ণ হ'ব বুলি মই আশা ৰাখিছোঁ। যিহেতুকে আগৰ পৰা চলি আহিছে, তেখেতসকলৰ মনোবাঞ্ছা পূৰ্ণ হৈ আহিছে। গতিকে আশা কৰোঁ আপোনালোকৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। বন্ধুসকল, এইজোপা আচলতে বৰ ডাঙৰ এজোপা বৰগছ হয়। ইয়াতে কি হ'ল, চাকি তাকি জ্বলোৱা হয়। 600 বছৰ নেকি? আচলতে গছজোপা বোলে 600 বছৰ পুৰণি। ইয়াতে বিভিন্ন ধৰণৰ গামোচা বান্ধিছে। এইফালে চাওক, ইয়াত আচলতে এতিয়া নহয়, আৰু যেতিয়া মেলা হ'ব ন, তেতিয়া বহুত গামোচা বান্ধিবহি। মই আপোনালোকক সম্পূৰ্ণ পৰিৱেশটো দেখুৱাম আৰু আগফালে যি হৈ আছে সেই বস্তুবিলাক আপোনালোকক দেখুৱাম। গতিকে বন্ধুসকল বলকচোন সেই আগলৈ সোমাই যাওঁ। আৰু এইফালে চাওক, আৰু এনেকৈ গোটেই গছবিলাকতে এনেকৈ গামোচা বান্ধি থোৱা দেখিব আপোনালোকে। চাওক কিমান ধুনীয়াকৈ গছবিলাক গামোচা বান্ধি ৰাখিছে। অকল এইটোৱেই নহয়, আপুনি সেই ভিতৰৰ ফালেও দেখিব বা এইফালেও দেখিব, এইফালেও আছে বিভিন্ন ধৰণৰ। আচলতে ইয়াত যিমানখিনি গছ আছে প্ৰত্যেক গছতে আপোনাৰ গামোচা এনেকুৱা বান্ধা আছে। চ' বন্ধুসকল, মই আপোনাক সেই অকল গামোচাখিনি নহয়, মই ভিতৰৰ বেলেগ বেলেগ বস্তুবিলাক দেখুৱাই আছোঁ। এইফালে চাওক, এটা কি হ'ল, আপোনাৰ আগৰ ৰজাৰ দিনত যেনেকৈ এটা হেৰি আছিলে ন, গতিকে ইয়াতো কি হৈছে, এটা মণিকূট স্থাপন কৰা হৈছে। এইটো চাওক, এতিয়া 7 খলপীয়া বুলি কয় ন। কিমান আছে মই দেখাইছোঁ, 1 2 3 4 5 6 1 2 3 4 5 6 7 খলপীয়া এটা হেৰিত হয়। এনেকৈ মণিকূট এটা বজাই ৰাখিছে স্থায়ীভাৱে। আৰু খুব এটা সুন্দৰ পৰিৱেশ। চাওক ইমান ধুনীয়া পৰিৱেশ। সেইফালে মন্দিৰটোতো আপোনালোকে দেখিছে, যথেষ্টখিনি ডাঙৰ, যথেষ্টখিনি ডাঙৰ হয়। কি ক'ম আৰু, এইফালে আচলতে আপোনালোকে আহিলে গম পাব যে ইয়াত বিভিন্ন ধৰণৰ পূজা বা অৰ্চনা কৰা হয়। বিভিন্ন ধৰণৰ লোকবিশ্বাস যে সেইবিলাক মনোবাঞ্ছা পূৰ্ণ হয়। গতিকে আপোনালোকেও আহক,
আশা কৰিছোঁ মনোবাঞ্ছা আপোনালোকৰ পূৰ্ণ হওক। বিভিন্ন ধৰণৰ আৰু এইটো মন্দিৰটো হৈছে চাওক মন্দিৰটোৰ ভিতৰলৈ সোমাবলৈতো নোৱাৰিছোঁ কাৰণ মন্দিৰটোৰ চাৰিওফালে যিটো এটা ৰূপ দিছে মানে যোনটো আকৃতি দিছে মানে আচলতে চাওক ইমান ধুনীয়াকৈ আচলতে এইবিলাকৰ নামবিলাক জনাটো সম্ভৱ নহয় বাৰু মই নাজানো তথাপিও মই আপোনালোকক দেখুৱাইছোঁ হৈছে মানে এয়া এটা ৰাসলীলা মানে ইয়াৰ ৰাসলীলা সেইবোৰ দেখুৱাইছে এফালে কৃষ্ণই মানে কি হ'ল বাঁহী বজাই আছে গোপীসকলে মানে তলত গা ধুই থকা এই তেনেকৈ মানে মন্দিৰটোৰ চাৰিওফালে মানে বিভিন্ন ধৰণৰ সেইবিলাক দেখুৱাইছে আপোনালোকে চাওক দেখিবলৈ কি মানে সুন্দৰ আচলতে এইটো মন্দিৰৰ পাছফালৰ পৰিৱেশটো হয় আৰু পাছফালৰ আপোনালোকে এইটো দেখিবলৈ পাইছে এটা ফিচাৰী প্ৰকাণ্ড ফিচাৰী মানে ইয়াত মানে কাছ আছে বিভিন্ন ধৰণৰ ঢেৰ কিবা কিবি বস্তু আছে মাছো আছে মানে ডাঙৰ ডাঙৰ মাছ আছে চ' মানে কাছ মানে ডাঙৰ ডাঙৰ কাছ আছে আৰু আমাৰ এই আমি মানে কি হ'ল আমাৰ টিমটোৱে মানে এতিয়া ফটো মানে গ্ৰুপ ফটো এটা মাৰিব লৈছোঁ গতিকে গ্ৰুপ ফটোটোত মানে মই চামিল হ'ব গৈছোঁ মানে আমাৰ নাচনি হওক বা গোটেইবিলাকে মানে ইয়াত ৰখি আছে গ্ৰুপ ফটোটো মাৰি লওঁ তাৰপিছত মই বাকী ভিডিঅ'বিলাক মানে বাকী বস্তুবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তেনেহ'লে বন্ধুসকল বলক অকল মানে আমাৰ লগত মানে আৰু এজন আমাৰ বিহুৱা আহিছে মানে বিহুৱা এই হেল্ল' হাই কি খবৰ আৰু যিহেতুকে তুমি ইয়ালৈ আহিছাতো চাকি তাকি জ্বলালা হয় হয় তাৰপিছত মানে তুমি গোটেই জেগাবিলাক ফুৰিছা নাই হয় কেনেকুৱা লাগিলে জেগাবিলাক ফুৰি হয় হয় ফাৰ্ষ্ট টাইম আচ্ছা যিহেতুকে আমি এতিয়া মন্দিৰত আছোঁ যিহেতুকে মন্দিৰত আছোঁ তোমাৰ মুখেৰে যদি এতিয়া হৰিনাম শুনিব পাৰোঁ অকণমান হ'লেও হয় ৰাম ৰাম কাৰাগাৰে গোসাই জন্ম ঘূৰয় মিশা হীৰা বৃষ্টি মেঘৰ নাতে কপাইব সুন্ধৰা নাই 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 কেৱে গমকে নাপাই বসুদেৱৰ যুগ মায়াক আনিলে হলাই ধন্যবাদ থাকিল আৰু কি হ'ল আচলতে মানে কি হ'ল আমাৰ এজন বিহুৱা হয় মানে আমাৰ লগতে গান গায় আৰু এজন আছে তেখেতকো অলপমান সময় পাছত আপোনালোকক চিনাকি কৰাই দিম মই ইয়াক আচলতে চিনাকি কৰাই দিয়া নহ'ল হয় তোমাৰ নামটো কৈ দিয়া মোৰ নাম শ্ৰী দিব্যজ্যোতি গগৈ এয়া হৈছে দিব্যজ্যোতি গগৈ আৰু মানে ই খুব ধুনীয়া বিহু নাম গায় মই মানে আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাবলৈ নোৱাৰিছোঁ কাৰণ মোৰ দেৰি হৈছে মই এজেগাত যাব আছে এতিয়া মানে আমি ওলাই যাওঁ চাওক মেইন গেটখন মই দেখুৱাম বাৰু আপোনালোকক ওলাই গৈছোঁ ৰাস্তা দি ওলাই যাব লাগে আৰু সেইফালেও আছে আপোনাৰ ঢেৰ কিবা কিবি বস্তু আছে এই কৃষ্ণ আছে বিষ্ণু আছে এই তেনেকৈ ঢেৰ কিবা কিবি বস্তু আছে দেখাব নোৱাৰিছোঁ এইফালে আমি ওলাই যাম মানে এইফালে বন্ধুসকল এয়া চাওক ভগৱানৰ মানে শ্ৰীকৃষ্ণই বাঁহী বজোৱা গৰু চৰাটো যেনেকৈ বাঁহী বজাইছিল তেনেকুৱা এটা পৰিৱেশ ইয়াত দেখুৱাইছে আৰু বন্ধুসকল মই ভিডিঅ'টি ইমানতে শেষ কৰিব লাগিব কাৰণ মোৰ আৰু বেলেগ ফালে যাব আছে সময়টো একেবাৰে নিচেই কম হৈ গৈছে মানে সেইটো কাৰণে মই ভিডিঅ'টি ইমানতে শেষ কৰিব লাগিব গতিকে বন্ধুসকল মোৰ যদি চেনেলটো চাই যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেনেহ'লে বন্ধুসকল আজিলৈ ধন্যবাদ জয় আই অসম।